কেতবে মানে সেই কালিৰ পৰা এনেকৈ আছে তো স্বাগতম গাইজ আপোনালোকক নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ থাম্বনেইল চাই গমে পাইছে কি সৰুৰ পৰা এটা ব্লগ কৰিম গাড়ীখন ভাল কৰি কিনে ক্লাছত যাম ক্লাছত যাই কিনে কলেজ মানে গৈছোহে কেতিয়াবা তো আপোনালোকে কলেজৰ এইখিনি চাওক এতিয়া তো এবাৰ কলেজ গৈ আছোঁ এতিয়া এই গৰম বহুত তথাপিও কলেজ চাৰ্ট উপায় নাই বেলেগ চাৰ্ট নাই তো আহি পালোঁ কলেজ মানুহ এতিয়া মই হৈছে ৰাইট মানে মই মানে হোৱা ধৰিলে হো জানাই তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানাই তোমাক মই নিবলৈ কোনো তোমাক খোপা ধৰণি নাই আৰু এটা কথা কৈ যাওঁ আমি যিহেতু আজি ভ্লগ কৰি আছোঁ কালি ভ্লগটো আমি দিম গোটেইকেইটা শ্বেয়াৰ কৰিবি নে চবে কৰিবি নে বাছ বঢ়িয়া তোৰ নকৰবি আপি কিনে মাত নাই আপি মাত নাই হাল্লা ইমান থকা গোটাই হেন্দে গোটাই হা ইমান থাকো নাহে তহঁতে হাল্লা চোন অলপ তো চালে কলেজৰ এইখিনি এনেকুৱা হ'ল বেতালত আহিছিল সেয়াই আৰু তো গাড়ীখন গেৰেজত মানে বাটৰ হাতত মই ভাল কৰিব গৈ আছোঁ তো গাড়ীখন দেখাইছিলোঁ তো কিবা বেয়া হোৱা বুলি কৈছে সেই বেয়া হোৱাটো ভাল কৰিব লাগিব মানে এক্সচেঞ্জ কৰিব লাগিব এক্সচেঞ্জ নহয় চৰি চেঞ্জ কৰিব লাগিব চেঞ্জ কৰি কিনে দেখাম আপোনালোকক কেনেকুৱা কি চেঞ্জ কৰোঁ কি ভাল কৰোঁ তো বেলেগ কণ্টেণ্ট নাই ভিডিঅ' দিয়াৰ এনেকুৱাই দিব লাগিব কাৰণ বেলেগে কৈছোঁ এনেকৈ দিব লাগিব আৰু মানে এতিয়া নবৈ ৰখি আছে মোক বাটৰ হাতত সি ফোন কৰি আছে যে কেতিয়া আহিবি তো ভাই গৈ আছোঁ আজি গাড়ীখন নাপাম মানে গাড়ীখন দি যাই কিনে মই পাৰ্টছ আনিব যাব লাগিব পাৰ্টছ আনি কিনে গাড়ীখন মানে ভাল কৰিব দিব লাগিব গাড়ীখন ভাল কৰি কিনে কালি মানেহে পাম চাগে গাড়ীখন দিলোঁ তাতে এইখন গাড়ী ই ৰখি আছিল কিবা দেৰি ৰখলি বেছি ৰখা নাই আহি পালোঁ এয়া আমাৰ আদাবাৰীৰ শৰাইঘাট ব্ৰিজ বোলে চাৰ্ভিচ এই মানে পাৰ্টছ লাগিছিল গাড়ীৰ আমাৰ মানে সেই হ'ল ৰূপ বাতি ল'লোঁ মই 20 মিনিটমান লাঞ্চ টাইম ডেৰটা বাজিল কাৰণে লাঞ্চ টাইম আৰু এতিয়া তো গাইজ ব্ৰিজ বনাইছে কিন্তু জাম কমা নাই গুৱাহাটীত তো এখনত ভাইটি হোটেলত খাই লওঁ কি বোলে ৰোগ বান্ধৰে মোৰ কাৰণে কেনে লাগছে মোবাইলটো কওক মোৰ দৰে চেম খালি কি কালাৰটো বেলেগ মোৰ দৰে চেমেই আৰ্টিন মোৰ দৰে চেম কেনেকুৱা লাগিছে কওক পাৰ্টিটো দিম গাড়ী ভাল কৰিবি তই গাড়ী মানে কি হ'ল এই সেই হ'ল এটা আখাই জল এতিয়া এই দুটালৈকে ৰখিব দিছে মানে লাঞ্চ টাইম আমি বেয়া টাইমত আহিলোঁ তো লাঞ্চ কৰিব কৰি কিনে আমাক দিব এতিয়া পাৰ্টছখিনি তো সেই আৰু চাই ধৰক আমি এতিয়া খাওঁ কিবা খাই কিনে জনাই আছোঁ হা ওপৰত অলপ কাষ্টমাৰ লঞ্চত বহিব দিছে আমাক মানে কাষ্টমাৰ ৰুমত তো তাতে বহু ধুনীয়াকৈ ৱেলকাম দিছে গাইজ দিছ ইজ ছাৰ্ভিচ এৰিয়া গাইজ বহা জেগাই নাই ক'ত বা বহে তো মানে আজি হৈছে ছেকেণ্ড ডে আজি কিবা পাৰ্টছ পাম নে নাই ঠিক নাই আজি আহিলোঁ ইৰ লগত আহিলোঁ আজি মই তো পাৰ্টছ লাগে পাৰ্টছ নাই পাব লাগে কালি আহিম মানে পাম বুলি কৈছিল দেখতে তো গাইজ এটি ৰোড আহি পালোঁ এটি ৰোডৰ ইয়াতে আছাম মটৰ চিন্তাই এইটোৱে ইয়াতে পাৰ্টছ কিনিব লাগিল
সেইটোৱে মানে সেই সিহঁতৰ ভিতৰতো আছে পাৰ্ক গাড়ীখন আছে তাতে আৰু কালিৰ পৰা এনেকৈ আছে গাড়ীখন খুলি কিনে ৰখি ৰৈ দিছে পুৰা মই ইমান ডাঙৰ বুলি ভাবা নাছিলোঁ মই আকালে পিঠিত বান্ধি ল'ব লাগিব বস্তুখিনি দিলোঁ গাড়ীখন ঠিক কৰিব এতিয়া ঠিক কৰি কিনে মানে সেই কৰিব আৰু পিছবেলা মাতিছে মোক তো পিছবেলা ঠিক চিক কৰি কিনে মোক দি দিব তো নেদেখাওঁ আৰু মানে এইটো ইয়াতে লগাব আৰু ষ্টেৰিং বক্সত সেয়ে বেলেগ একো নাই তো আহি পালোঁ ৰ'বক গাড়ীখন নিব ফাইনেলি গাড়ীখন ঠিক হয় ইয়াতে বহিছোঁ অকণমান তো ইয়াতে আড্ডা চাড্ডা মাৰিব পাৰে আৰু ধুনীয়া ইফালে ধুনীয়া দেখিছে তো গাইজ গাড়ীখন ভাল কৰা হ'ল হৰ্ণ চৰ্ণ চেঞ্জ কৰিলোঁ এখেতৰ লগত আহিছোঁ এখেত যাব লাগে ঘৰ তো গাইজ তেল চেল ভৰালোঁ গাড়ীখন আনিলোঁ ওলাই গাড়ীখন ল'লোঁ ফাইনেলি তো এতিয়া গাড়ীখন মানে ঠিক হ'ল আৰু ইয়াতে কৰিলোঁ ফ্ৰেণ্ডছ অট'মোবাইল আপোনালোকে আহিব তো গাড়ীখন লেঠাৰ হৈ চাই না পৰহিৰ পৰা আছিলে গাড়ীখন ইয়াতে তো মই আহিলোঁ মানে মই আহিলোঁ আৰু এই গাড়ীখন খাই লৈ আহিলোঁ তো দাদাটোকো খোৱালোঁ মোৰ লগত যে গৈছিল তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ক'ব তো বেছি দেখাব নোৱাৰিলোঁ বেছি দেখাব মানে সেইখিনিয়ে আৰু গাড়ীখন ভাল কৰা দেখাব নোৱাৰিলোঁ তো দিয়ক আজিলৈ ইমানেই আছিল আৰু ভিডিঅ'টোত সমাপ্ত কৰোঁ ভিডিঅ'টো বহুত ভাগৰ লাগিল আজি বহুত ঘূৰিলোঁ ফুৰিলোঁ কালিৰ পৰা মানে কি সেয়ে আৰু ভিডিঅ'টোত তো দিয়ক বেলেগ এটা ভিডিঅ'ত লগ পাম আৰু নেক্সট ভিডিঅ' এটাত লগ পাম তো আজিলৈ ইমানেই আছিল আৰু